হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। বলক আজি হায়দৰাবাদখন অকণমান আপোনালোকক দেখাই দিওঁ। মানুহজন আৰু মই দেওবাৰ বুলি ওলাই আহিছোঁ। এইফালে দেখিছে নহয়, ৰাস্তা কিনাৰে কিনাৰে কিমান ধুনীয়াকৈ ফুল পুলি লগাই থৈছে। হায়দৰাবাদৰ পৰিৱেশটো আচলতে ইমান ধুনীয়াকৈ চাফা কৰি ৰাখে নহয়, দেখিয়ে ভাল লাগে। আৰু এইফালে নেতাজী সুভাষ চন্দ্ৰ বসু মূৰ্তিজনা কিন্তু বহুত ডাঙৰ হয় দেই, মই দূৰৰ পৰাহে তুলিছোঁ। এইফালে আহি পাই গ'লোহি আমি হুছেইন সাগৰ। আহোঁতে কিন্তু ইমান ৰ'দ দিয়া নাছিলে। যেতিয়াই মানে সন্ধিয়া বেজা আবেলি হ'বলৈ ল'লে তেতিয়া মানে ইমানেই ৰ'দটো ওলাইছে নহয়, আপোনালোকক কি ক'ম, দেখিছে চাগে। এইফালে দেখিছে নহয় বুটিং চলি আছে। মই কিন্তু আজি বাহিৰেহে ঘূৰিছোঁ, পাৰ্কৰ ভিতৰত সোমোৱা নাই। পাৰ্কৰ ভিতৰৰ ভিডিঅ' এটা বেলেগ এদিন দিম বুলি আপোনালোকক কৈ থ'লোঁ। আৰু যেতিয়া মানে এদিনেইতো ঘূৰিলে নহ'ব ন, আৰু বেলেগ এদিনৰ কাৰণেও থ'ব লাগে, সেইটো কাৰণে বেলেগ এদিন পাৰ্কৰ ভিতৰত সোমাম, তেতিয়া নিশ্চয় দিম দেই। আৰু এইফালে ৰাস্তাৰ বাহিৰত দেখিছেনে কিমান ধুনীয়াকৈ পুতলাবোৰ বাৰ্বি ডলবোৰ সজাই থৈছে, দেখিয়ে কিন্তু মনটো ভাল লাগি গৈছে। আৰু ইফালে পাৰখিনিৰ ওচৰ পাই গ'লোহি দেই। যেতিয়া মই প্ৰথম হায়দৰাবাদ আহিছিলোঁ তেতিয়া এই ৰাস্তাটোৱেদি যাওঁতে পাৰখিনি দেখি গৈছিলোঁ। তেতিয়াই মই মানুহজনক কৈ থৈছিলোঁ, এদিন নহয় এদিন এই পাৰখিনিৰ ওচৰত ভিডিঅ' বনাম আৰু ফটোও তুলিম। আজি কিন্তু মোৰ মনৰ আশাটো সঁচাই পূৰ হ'ল দেই। আৰু ইফালে কিমান গৰম দেখিছে নহয়, গৰমত অৱস্থা নাইকিয়া হৈ গৈছে। কমেও এতিয়া 5:30 হ'ব হ'ল, তথাপিও ৰ'দ দেখিছে কিমান চোকা ৰ'দ। গৰমত থাকিব নোৱাৰি দুয়োয়ে খাই ল'লোঁ কুঁহিয়াৰ ৰস এগিলাচ। খাই কৰি দুয়ো ৰুমলৈ বুলি ৰাওনা হ'লোঁ। এইফালে দেখিছে নহয় ইমান ধুনীয়াকৈ সজাই থৈছে, মাটি চাকিৰ দৰে লাগিছেনে বাৰু আপোনালোকৰ? আৰু এইপিনে ঘূৰি আহোঁতে অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ, কিমান ভাল লাগিছে চাওকচোন। হায়দৰাবাদখনত ঘূৰি থাকিলে আমনি নালাগে, আপোনাৰ ঘূৰি ফুৰিবলৈকে মন যায়। আৰু সেইখন মই একেবাৰে আজি মৰা ফটো কেইখনমান দি দিলোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। যদি আপোনালোকে ফেচবুকত চাই আছে, মোৰ পেজটো ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু ইউটিউবত যদি চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।